বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আহিলোঁ মানিমুনি শাক বুটলিবৰ কাৰণে। বলক এতিয়া বুটলিব। চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ আৰু পথাৰত এয়া মানিমুনি দেখিছেনে ৰাইজসকল? বন্ধু বান্ধৱীসকল, এয়া পথাৰত মানিমুনি বুটলিবলৈ আহি আৰু এটা ভাল বস্তু পালোঁ। সেই বস্তুটো হৈছে এয়া দেখিছে, এই গছজোপা চিনি পাইছেনে সকলোৱে? এয়া হৈছে জিলিমিলি শাক। এয়া মোৰ লাভে হ'ল আজি দেই পথাৰলৈ আহি। এয়া জিলিমিলি শাকো ছিঙি লৈ যাওঁ, ঘৰত ভাজি খাব লাগিব। জিলিমিলি মানিমুনি বুটলি হৈ গ'ল। এয়া এতিয়া মই ঘৰলৈ বুলি আহিছোঁ আৰু দেই বন্ধু বান্ধৱীসকল। ভিডিঅ'টি কেনে পাইছে জনাব। এইফালে মই লগতে এয়া জিলিমিলি আৰু মানিমুনি লৈ আহিলোঁ। আৰু বলকচোন এতিয়া আৰু কি পাওঁ চাওঁগৈ, বাৰীখনলৈ যাওঁ বলক। এইখন হৈছে আমাৰ মামাহঁতৰ ৰঙালাও বাৰী আৰু এয়া চাংখন দেখিছে যে, এই চাংখন জাতিলাও হয় দেই। আৰু এতিয়া মই কি ছিঙো চাওঁ বলকচোন। এয়া ৰঙালাওৰ আগ। আপোনালোকে বাৰু ৰঙালাওৰ আগ ভাল পায়নে খাই? মই কিন্তু বহুত ভাল পাওঁ দেই। এতিয়া ছিঙি লওঁ বলক। এতিয়া মোৰ ছিঙি হৈ গ'ল। এই কুকুৰাকেইজনী ইমান ধুনীয়াকৈ চৰি আছে পোৱালিকেইটাৰ লগত। এয়া বন্ধু বান্ধৱীসকল, মোৰ ছিঙি হৈ গ'ল। এইফালে দেখিছে ৰঙালাওৰ আগ আৰু লগতে মানিমুনি জিলিমিলি লৈ আহিলোঁ। এতিয়া বলক ঘৰলৈ যাওঁ দেই। আজিৰ ভাতৰ যোগাৰ মোৰ হৈ গ'ল দেই বন্ধু বান্ধৱীসকল। কেনে পালে ভিডিঅ'টি জনাব।